কল্পনা যে তুকাহুৱানা মোৰ প্ৰেমৰে থাপনা অৰা এ হলনে নাই অ বাপৰে বাপ সেই তোমাক সেই অফিচৰ পৰাই ফোন কৰি ক'লো বোলো ওলাই ৰেডি হৈ থাকিবা বিয়াখনলৈ যাম এতিয়ালৈকে আমাৰ মানে তাই এতিয়ালৈকে ৰেডি হ'বই পৰা নাই হৈছে আৰু আজি বিয়া খাবা আৰু হৈছে একেবাৰে শেষত গৈ পাম দেখিবা কোনো নাই মানুহ এটা নাই বিয়াও খাব নাপাম এ ৰব হে কিনো ইমান চিঞৰ বাখৰখন কৰি আছে বাৰু বিয়া এখনলৈ যাবলৈ ওলাইছো এতিয়া কি জধে মধে ওলাই যাব পাৰো নি বাৰু কেনেকুৱা যে মানে এই মানুহটো নহয় বিউটি পাৰ্লাৰ বন্ধ ঘৰতে চুলি ষ্ট্ৰেট কৰিছো মুখৰ মেকআপ কৰিছো সব অকলে অকলে মেনেজ কৰি আছো আপুনি পাৰিব নেকি বেছি মানে মানুহটো কবালে গলে অকল হৈছে নে নাই ইমান চিঞৰ বাখৰ মানে আপুনিতো ঘপককে চোলা এটা পিন্ধি ওলাব পাৰে মইতো তেনেকে ওলাব নোৱাৰো তাতে পাৰ্লাৰ কেতিয়া খুলিব জানো চুলিখিনিও মানে কি কৰো বান্ধুনে মেলিয়ে যাওঁ বাৰু চুলিখিনি ষ্ট্ৰেট কৰিলো এতিয়া মেলিয়ে যাওঁ নেকি মোৰ মানে নহয় কেতিয়াও মানে ভালকে একো এটা নহয় সদায় মানে এনেকুৱা চুলিখিনি মেলিবও নোৱাৰো বান্ধিবও নোৱাৰো কিনো চুলি নহয় কাটিবলৈও নিদিয়ে মানে এইজনে আৰু শুনক আপুনি মোক ইমানকে চিঞৰ বাখৰ কৰি থাকিব নালাগে আগফালৰ পিছফালৰ তলা খিৰিকী দৰ্জা কি আছে সেইবিলাক মাৰি লগে যাওক অকণমান সেইবিলাকত লাগকচোন মোৰ লগত ইমান লাগি থাকিব নালাগে কি যে কৰো একোৱেই বিচাৰি নোপোৱা হলো মানে হ'লে নাই তোমাৰ নাই সোমা এতিয়া জানেনে এই মৰিবলৈ নোহোৱা পিন এটাও মই বিচাৰি পোৱা নাই চাদৰখনত লগাবলৈ আৰু চুলিখিনি মই কি কৰো আপুনি কওক না পিন যে বিচাৰি পোৱা নাই বুলি যে কৈছা পিন বিলাক দেখোন এনে দেখোন চোফাত পাওঁ বিচনাত পাওঁ বাথৰুমত পাওঁ লেট্ৰিনত পাওঁ সেই গোটেই সোপা দেখোন পিনে পিন কোনোবা দিনা খোজ খাই মৰিব লাগিব আৰু এতিয়া যে বিচাৰি পোৱা নাই জাগাত থলেহে পাবা বিচাৰি হেৰি এই জাগাতে থওঁ কেনেকেনো য'তে ত'তে যায়গে মইনো কি জানো পাৰো সিহঁতৰ একে ঠেং গজি গৈছেতো খোজকাঢ়ি গৈ বাথৰুমত পৰিব লেট্ৰিনত পৰিব এই চোফাত পৰিব বিচনাত পৰিব এই মানুহটো যে নহয় মানে কবালে গলে মানে এখুন্দা নালাগিলে নহয় আৰু যে এই পিন সোপা আৰু এই কিলি সোপা মানে কৈছো নে এই মৰি গলেও এই সোপা মানে এই সময়ত বিচাৰি নাপায় জাগাত থলেহে বিচাৰি পাবা জানোৱে তুমি যে সেই যে কিলিপ বিচাৰি নাপাবা সেইকাৰণে এটা পকেটত লৈ ঘূৰিয়ে ফুৰিছো এই মাইকী মানুহৰ বস্তুবিলাকতো আপোনাৰ মতা মানুহটোনো কি মানুহটো মানে মোক খাই মাৰিব আৰু অৰা এই ডিঙিত সেই গোটেই সোপা আৰি কেলে লৈছা হে এই গৰমখনত বিয়া ঘৰৰ কথা আছে গম পাইছে আপুনি সেনেকে কথা নকব বেলেগেতো কিমান দীঘল হেৰি পিন্ধে সেইবিলাকনো আপুনি মোক দিছে নে এইকেইডালতো মই পিন্ধি যাব নোৱাৰো দিয়া পিন্ধি লোৱা এনেও ইয়াতে থৈ গলে সেই চুৰেহে লৈ যাব তাতকে যিমান আছে গোটেই ডিঙিত চিঙিত কাণে মৰি চবতে পিন্ধি লোৱা বলা আৰু সোনকালে বলা এই 50 জনকহে মাতিছে মাত্ৰ এই ভাগ্যৰ বলত এই লকডাউনৰ টাইমত বিয়া এখন পাইছো এতিয়া তোমাৰ কাৰণে সেই বিয়াখনো নহলে যাব হয় দেই আমাক কিন্তু একদম ভগৱানে চকু মেলি চাইছে এই লকডাউনৰ সময়ত বিয়া এখন খাব পৰাটো কমটি ভাগ্যৰ কথা নে আৰু আমি সেই বিয়াখনত একদম ফাইনেলত আছো লিষ্টত মানে বহুতেতো এতিয়ালৈকে আৰএচিতে আছে আৰএচি মানে সেই ৰিজাৰ্ভেশ্যন যেনেকে ট্ৰেইনত ৰিজাৰ্ভেশ্যন থাকে তেনেকে আজিকালি বিয়াটো ৰিজাৰ্ভেশ্যন যদি আমি নাযাওঁ তেতিয়া সেই ৰিজাৰ্ভেশ্যনৰ মানুহ কেইজনে বিয়া খাব পাব বিয়াটো ৰিজাৰ্ভেশ্যন বলক ক'তনো থলো জানো পাই বিচাৰিয়ে পোৱা নাই হেৰি শুনিছেনে ৰাম ক'ত যে মানে থলো এতিয়া এওঁৱে থৈছে নি হেৰি কি হ'ল এই শুনকচোন হেৰি তলা চাবিযোৰ যে এতিয়া বিচাৰিয়ে পোৱা নাই ক'ত গ'ল বাৰু তলা চাবিযোৰ নহলেতো সৰ্বনাশ হব সৰ্বনাশ মানে ভালকে সৰ্বনাশ হব তলা চাবিটো এতিয়া চাগে ঠেং গজিল খোজকাঢ়ি গ'ল বাথৰুমত চোৱা লেট্ৰিনত চোৱা চোফা তলত চোৱা এতিয়া বিচাৰি পুৰা তলা চাবি ৰবচোন সেইদিনাখন ঘৰটো চফা কৰিছিলো চফা কৰি পিনি ইয়াতেতো থৈছিলো আপুনি ক'ৰবাত থলে এনেহে গোটেই তাই ঘৰ চফা কৰিছে ঘৰ চফা কৰোতে তলা চাবিয়ে গায়ব হৈ থাকিলে লাষ্টত আপুনি মানে নহয় আপুনি ক'ৰবাত থৈছে মই গম চোৱা ক'ৰবাত ভালকে চোৱা এইকেইদিন এনেও ক'ৰবাত ওলাই যোৱা হোৱা নাই তলা চাবি গৈ ক'ত চাগে বিচনা তলতে পৰিল নে খালতে পৰিল নে বামতে পৰিল ভালকে বিচৰা আৰু এইবিলাকো দেখো তলা মৰা ইয়াৰ চাবি ক'ত আছে ক'ত যে থলো মই মানে প্ৰভু হৈছে কি কৰিবা কোৱাচোন বিয়াত যাবা নে তলা চাবি বিচাৰিবা এতিয়া কি কৰো বাৰু এতিয়া চাবিটো নাপালেওতো শেষ হ'ব বিয়া হৈ নাথাকে আৰু লাষ্টত গৈ কৈ নোপোৱা তুমি গম পাইছানে সেই সুধা কাঁহী কেইখন চেলেকি আহিব লাগিব সেনেকে নকব ইমান দিনৰ পিছত বিয়া এখন খাবলৈ পাইছো
হয় নেকি তেতিয়াহ'লে এটা কাম কৰক আপুনি মই কিবা এটা ব্যৱস্থা কৰোঁ আপুনি বাইকখন উলিয়াওকগৈ যাওক দিয়া মই জানা বাইকখন উলিয়াও তুমি ফটাফট দিয়ক ঠিক আছে দিয়ক হেৰা হ'লনে নাই আৰু সেই তলা চাবিডাল পালানে নাই এই তলা চাবি নাপালো ৰ'ব বেলেগ এটাহে ব্যৱস্থা কৰিলো কি ব্যৱস্থা এইয়া বিপদ এই ঘৰখনৰ ব্যক্তিসকল কৰোণাত আক্ৰান্ত ভিতৰত সোমাই বিপদ চপাই নল'ব ধন্যবাদ বাহ বেলেগ টেকনিক লগালা দেই কিন্তু এয়াহে মোৰ আচল মাইকী বলা বিয়া খাই আহো এতিয়া আপোনালোকৰ যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে পৰৱৰ্তী ভিডিঅ'ৰ আপডেটটো আপোনালোকে পাই থাকে